এখন যেন ৰেলগাড়ী চলি গৈছিল দৰ্শকসকলৰ চকুৰ আগেৰে সোঁৱৰণিৰ ৰেলগাড়ী সকলো দৰ্শক শ্ৰোতাৰ মনবোৰক সন্মোহিত কৰি তেওঁ লৈ গৈছিল অতীতৰ বিচিত্ৰ গধুৰ দিনবোৰলৈ যিবোৰক সোঁৱৰিব পাৰি মাত্ৰ পাব নোৱাৰি গুৱাহাটী টাউন হলত অসমৰ বোৱাৰীগৰাকীয়ে কৈ গৈছিল এটিৰ পাছত আন এটি কথা শুভ্ৰ কেশ দৃঢ়মনা মানুহগৰাকীৰ চকুত আবেগৰ ঢল এতিয়াও বয় ভূপেন্দাৰ কথা ওলালে তেওঁ সুৰিলে প্ৰথম বোৱাৰী হৈ অসমৰ ঘৰলৈ অহাৰ পাছত প্ৰকাণ্ড মাছ দেখি উৎসৱ খোৱাৰ কথা কাৰণ গুজৰাটী নিৰামিষভোজী যুৱতী আছিল তেওঁ But then she invited me to her embassy. She went to embassy and she talked to me and everything and she presented me with all this because Vietnamese love fish more than Assamese people love. And they love, some of them are half live. You know, what is crab? Kakura mane. She poor thing said, this is Trebia, it's a Magella. As soon as I took everything in my plate and she was turned away through them. She didn't see that, but it is. মনত পেলালে ভাৰত এৰি গুচি যোৱা সময়ৰ কথা That I think everyone has seen my video, that one, how I came away. No need of explaining or knowing. It was a dangerous place that I had. I was alone in that embassy. Ambassador wasn't there. Ambassador was in Uganda. I was charged with the affair of Paris Embassy. And Paris Embassy is accredited to Italy, to Switzerland, to Belgium. These are the places accreditation, multiple accreditation. Because poor countries, they have multiple accreditation. For example, when I was in United Nations was also accredited to Canada. So I come to Canada many times and had meetings with Trudeau, with the Prime Minister. Yeah. আৰু এটা সময়ত আত্মপ্ৰত্যয় দৃঢ় মানুহগৰাকীৰ কণ্ঠ হৈ পৰিল আবেগ ভৰা কাৰণ তেওঁ কৈ আছিল মনৰ আপোন ভূপেন হাজৰিকাৰ কথা that ইমান কি কম খুব ইমোশনাল হৈছে যদি কম আপোনালোকে মৰম কৰিছে the way you give me all these plaques I don't want to tell more because it's not very difficult for me to say more. জনসাধাৰণ কাকত গোষ্ঠী আয়োজন কৰা এক সম্বৰ্ধনা অনুষ্ঠানত সম্বৰ্ধনা গ্ৰহণ কৰিলে অসমৰ প্ৰিয় বোৱাৰী ৮৬ বছৰীয়া প্ৰিয়ম্বদা পেটেল হাজৰিকাই কাকতখনৰ সম্পাদক ডক্টৰ শিৱনাথ বৰ্মনে ফুলৰ থোপা এৰী চাদৰ পুৰণি পুথিচিত্ৰ ৰেপ্লিকা প্ৰশস্তি পত্ৰ আদিৰে তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰে শিল্পী বীৰেণ সিংহই প্ৰদান কৰে ভূপেন্দাৰ পদচিহ্ন কাকত গোষ্ঠীৰ হৈ ডক্টৰ শিৱনাথ বৰ্মনে কয় প্ৰিয়ম্বদা হাজৰিকা যে উপস্থিত হৈছে ইমান কষ্ট কৰি এই বয়সতো তাৰ মই প্ৰথমে তেখেতক আমাৰ ফালৰ পৰা সহঘৰে আগবঢ়াইছোঁ অনুষ্ঠানটিত অংশগ্ৰহণ কৰি ভূপেন্দাৰ ভগ্নী সুদক্ষিণা শৰ্মাই কয় মই তোমাৰ লগত কুইনৰ লগত মই অকলে থাকিম এই বুলি ক'লে আহিলে ভূপেন্দা যি খাওঁ বুলিলে মই সকলো দিলোঁ অলপ ড্ৰিংকছো লৈছিলে তাৰপিছত ক'লে তহঁত বহচোন অলপমান এইবুলি বহি ক'লে দিলীপ প্ৰিয়ম বৰ ওখ মনৰ ছোৱালী আছিল বৰ উচ্চ শিক্ষিতা আৰু বৰ অমায়িক এই বুলি ক'লে আৰু এটা কথা কৈছিলে বৰ উচ্চ মনৰ জ্ঞানী অমায়িক ছোৱালী আছিল প্ৰিয়ম গ'লগৈ কিন্তু প্ৰিয়মে মোক বনাই থৈ গ'ল এই বুলি ভূপেন্দাই ওপৰলৈ চকুকেইটা চাই যিধৰণে চাইছিল সেই চকু কথা মোৰ আজিও মনত পৰে কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ চেণ্টিনেল নিউজ গুৱাহাটী